ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ এটা বিশেষ সাংগঠনিক সভা আয়োজন কৰা হৈছে। কি ওপৰত আলোচনা? প্ৰথম কথাটো মই যুৱ মৰ্চাৰ সভাপতি হোৱাৰ পিছত কোকৰাঝাৰ জিলাত আমি সাংগঠনিকভাৱে উপস্থিত হোৱা নাছিলোঁ। তো আজি প্ৰথমবাৰৰ কাৰণে যুৱ মৰ্চাৰ সভাপতিৰ পিছত আহিছোঁ দুবাৰমান, কিন্তু বিশেষভাৱে আমি কাৰ্যকৰ্তাখিনিৰ লগত এক মত বিনিময় তথা আগন্তুক সময়ত যুৱ মৰ্চাৰ যিখিনি কাৰ্যকলাপ থাকিব সাংগঠনিকভাৱে সেইখিনি বুজ লোৱা আৰু মণ্ডল পৰ্যায়ৰ মণ্ডল সভাপতি, মণ্ডল সাধাৰণ সম্পাদক, জিলাৰ বিষয়ববীয়াখিনিৰ লগত কথা পতাৰ কাৰণে এই দিনজোৰা কাৰ্যসূচী লৈ পেলাই কোকৰাঝাৰ জিলাত উপস্থিত আছিলোঁ। আৰু ইয়াত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আটাইকেইটা মণ্ডলৰ পৰাও ইয়াত বিভিন্ন ধৰণৰ কাৰ্যকৰ্তা উপস্থিত আছিল। আৰু এই বিশেষ সাংগঠনিক সভাতে প্ৰায় আমাৰ 50তকৈ অধিক নতুন যি যুৱ বন্ধু আছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আদৰ্শিত হৈ পেলাই যুৱ মৰ্চাত যোগদান কৰিছে। তাৰ লগে লগে আমাৰ যুৱ মৰ্চা কোকৰাঝাৰ জিলাৰ তৰফৰ পৰা ইয়াত এক বিশেষ কাৰ্যসূচী হুইল চেয়াৰ ডিষ্ট্ৰিবিউশ্যন, মানে বিশেষভাৱে সক্ষম ব্যক্তি কেইজনমানক হুইল চেয়াৰ ডিষ্ট্ৰিবিউশ্যন কাৰ্যক্ৰম ৰাখিছিল আৰু সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোঁ। মই ভাবোঁ যে যিহেতু আগন্তুক সময়ত BTR নিৰ্বাচন আহি আছে, তো BTR নিৰ্বাচন যাতে যুৱ মৰ্চা আৰু অধিক শক্তিশালী কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চা কোকৰাঝাৰ জিলা বিশেষভাৱে বহি পেলাই আমি সাংগঠনিকভাৱে ইয়াত আলোচনা কৰিছোঁ। যুৱ মৰ্চা হিচাপে ছ'চাইটিৰ কাৰণে কেনেকুৱা কাম? চাওক, বৰ্তমান পৰ্যায়ত যিটো আছে ৰাজনৈতিক প্ৰেক্ষাপটত আপোনাৰ যুৱ সমাজৰ আটাইতকৈ বেছি ভূমিকা থাকে ৰাজনৈতিকভাৱে। চ' সেই ক্ষেত্ৰত আমাৰ যিহেতু ভাৰতীয় জনতা যুৱ মৰ্চা হিচাপে আমাৰ লক্ষ্য এইটো থাকিব যে আগন্তুক পৰ্যায়ত যে সকলো প্ৰজন্মক বা সকলো প্ৰকাৰৰ যুৱ প্ৰজন্মক যাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আদৰ্শিত কৰিব পাৰোঁ বা আকৰ্ষিত কৰিব পাৰোঁ, আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ লগত যাতে সকলোকে সংলগ্ন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব। আৰু যিহেতু নিৰ্বাচন সমাগত, তো সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি প্ৰত্যেকটো মণ্ডল বুথ পৰ্যায়লৈকে যাতে আমি যুৱ মৰ্চা শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। বৰ্তমান ষ্ট্ৰেংথটো কেনেকুৱা আজিৰ দিনত BTRত যদি চাওঁ, বিশেষকৈ কোকৰাঝাৰ জিলাত যদি আমি চাওঁ, আজি সাংগঠনিক বৈঠকখনতে আজি আমি যি ধৰণে কাৰ্যকৰ্তাসকলক সঁহাৰি দেখিছোঁ আৰু সকলোৰে মনতে যিটো উৎসাহ দেখিছোঁ, আৰু বৰ্তমান সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰে যুৱ সমাজক কেন্দ্ৰ কৰি পেলাই বিভিন্ন ধৰণৰ আঁচনিবিলাক লৈ আছে, আত্মনিৰ্ভৰ অসমেই হওক, নিযুত মাইনাই হওক, তো মই ভাবোঁ যে যুৱ সমাজ এতিয়া ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰিবৰ কাৰণে আগ্ৰহী। আৰু কোকৰাঝাৰ জিলাত আজিৰ প্ৰেক্ষাপটত যদি চাওঁ, ভাৰতীয় জনতা যুৱ মৰ্চা আটাইতকৈ যুৱ সংগঠন হিচাপে আটাইতকৈ শক্তিশালী।